ডিষ্ট্ৰিক্ট তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা আজি এটা মিটিঙৰ কাৰ্যসূচী হাতত লৈছিলোঁ। 2026-ৰ যিটো ইলেকশ্যন আহি আছে আমাৰ MLA ইলেকশ্যনটো, আৰু এই MLA ইলেকশ্যনৰ কাৰণে আমি প্ৰিপেয়াৰ হ'লোঁ আৰু অলৰেডি কেণ্ডিডেট আমি চাই আছোঁ। 2026-ৰ ইলেকশ্যনটো আমি জোৰদাৰকৈ TMC দলৰ পৰা আমি খেলিম বুলি আশা কৰিছোঁ। TMC হিচাপে আমি অলৰেডি আশা কৰিছোঁ 20-ৰ পৰা 22টা সমষ্টিত কেণ্ডিডেট দিয়াৰ কাৰণে আমি আশা কৰিছোঁ আৰু কি। সকলো ৰাইজক আমি অনুৰোধ জনাম যে BPF বিশেষকৈ আমি যিহেতু চিৰাং ডিষ্ট্ৰিক্টৰ মানুহ আৰু BTR অঞ্চলৰ মানুহবিলাকক আমি অনুৰোধ কৰিব খোজোঁ যে BPF চৰকাৰক বহুত আপোনালোকে দেখিছে বা UPPL চৰকাৰকো দেখিছে, আকৌ BPF চৰকাৰ আহিল, বহুত প্ৰতিশ্ৰুতি দিছে। তো আপোনালোকে প্ৰতিশ্ৰুতিত ভুল নাযায়। যদি এবাৰ যদি আপোনালোকে TMC দলত যোগদান কৰে, ভৱিষ্যতত আপোনালোকৰ হয়তোবা উপকৃত হ'ব বুলি মই আশাবাদী আৰু কি। TMC হিচাপে প্ৰাইমাৰী ব্লক যোৱা ইলেকশ্যনত হয়তোবা MCLA ইলেকশ্যনত আমি বনাইছিলোঁ। এতিয়া আৰু নতুনকৈ আমি এতিয়া আজিৰ পৰাহে আমি আৰম্ভ কৰিছোঁ। আজিৰ পৰা গোটেইবিলাক ঠাইত গৈ পেলাই আমি হয়তোবা যিবিলাক কমিটি বনাব লাগে আমি বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ। যিহেতু আমাৰ অসমত বিশেষকৈ বহুত ধৰণৰ অসুবিধা থাকে আৰু আমাৰ TMC দলৰ উপদেষ্টা হ'ল আমাৰ যিহেতু মমতা বেনাৰ্জী, আৰু মমতা বেনাৰ্জীৰ নেতৃত্ব বহুত ভাল, আৰু এই নেতৃত্ব চাই পেলাই আমি TMC দলত যোগদান কৰিছোঁ। TMC দলৰ হৈ এনেকৈ কাম কৰি আছোঁ আৰু ইমান দিন আজি চালোঁ BJP দলে কি কৰি আছে নকৰি আছে, খালি ভুৱা প্ৰতিশ্ৰুতিহে মানুহক দি থাকে, আৰু ভুৱা প্ৰতিশ্ৰুতিত মানুহ আজিকালি ভুল নাযায়। আজিকালি নিশ্চয় আমাৰ TMCত হয়তো বা আস্থা ৰাখিব বুলি মই আশাবাদী।